celebration.com মই ময়ূৰী বৰুৱা আৰু আজি পোষ্ট আছো নলবাৰীত সকলোৰে চিনাকি নলবাৰীত আজি এখন নতুনকৈ পাৰ্লাৰ দ্বিতীয়বাৰৰ কাৰণে ওপেনিং হৈছে Geetu'S ডেষ্টিনেশ্যন তেওঁলোকৰ প্ৰথমখন পাৰ্লাৰে বহুতো জনপ্ৰিয়তা অৰ্জন কৰিছে প্ৰায় 3000-4000 অধিক নলবাৰীত যিমানখিনি পাৰ্লাৰ হৈছে সেই গোটেইখিনি পাৰ্লাৰ এখেতৰ থ্ৰু দিয়ে ওপেনিং হৈছে তেখেতৰ তাতেই শিক্ষা গ্ৰহণ কৰি ট্ৰেইনিং লৈ তেওঁলোকে পাৰ্লাৰ ওপেনিং কৰিছে আৰু এখেত হৈছে Geetu'S ডেষ্টিনেশ্যনৰ স্বত্বাধিকাৰী এয়া দাদা আৰু বৌ মই দুয়োকে লগ পাই আজি নথৈ আনন্দিত হৈছোঁ আপোনালোকক আমাৰ celebration.com লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ এই পাৰ্লাৰখন কেনেকৈ ওপেনিং কৰিলে বা ইমান নলবাৰী এখন মাজমজিয়াত ওপেনিং কৰিছে কেনেকৈ ষ্টাৰ্ট কৰিছে আৰু ইয়াত কি সুবিধা থাকিব গোটেইখিনি আমাৰ দৰ্শকৰ বাবে জনালে খুব ভাল Geetu'S বিউটি পাৰ্লাৰ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট এইখন এষ্টাব্লিছ হৈছিলে 1991 চনত এইখন স্থাপন কৰা হৈছিল নলবাৰী কলেজ ৰোড BSNL অফিচৰ সমীপত আৰু সেই সময়ত Geetu'য়ে বহুত যিখিনি সময়ত আজিৰ পৰা প্ৰায় 32 বছৰ আগত যিটো পাৰ্লাৰৰ যোনটো মানে থিংকিং পাৰ্লাৰৰ ভাৱধাৰাখিনি আচলতে নলবাৰীত নাছিল নলবাৰী এখন সৰু চহৰ নলবাৰীত নাছিলে গতিকে Geetu'ক বহুতে বেয়া চকুৰে চাইছিল যে এইবিলাক কি ব্যৱসায় দিলে এইবিলাক কি কৰিব আহিছে এইবিলাক তাই বহুত কষ্ট কৰি পেলাই Geetu'S বিউটি পাৰ্লাৰ এণ্ড ট্ৰেইনিং ইনষ্টিটিউটখন খুলিলে ইয়াত তাৰপিছত তাই সৰ্বভাৰতীয় পৰ্যায়তো তাই ইতিমধ্যে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে শ্বেহনাজ হুছেইন আন্তৰ্জাতিক খ্যাতিসম্পন্ন তেখেতে এগৰাকী বিউটিচিয়ান হয় তেখেতৰ ওচৰত তেওঁ প্ৰশিক্ষণ লৈছিলে আৰু তাত যেতিয়া দিল্লীত যেতিয়া চাৰ্টাত পাতিছিলে যিটো 2004 চনত চাগে সেইখিনি সময়ত যি হেয়াৰ এণ্ড বিউটি কেয়াৰ যিটো কম্পিটিশ্যন পাতিছিলে শ্বেহনাজ হুছেইনৰ তত্বাৱধানত সেইটোত Geetu'য়ে এইটো এটা বহুত গৌৰৱৰ কথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল হেয়াৰ ষ্টাইল শিতানত তেখেতে প্ৰথম স্থান অধিকাৰ কৰিছিলে তাৰপিছৰ পৰা তেওঁ ক্ৰমান্বয়ে কামখিনি কৰি আছে তেওঁ কি কয় নিৰলসভাৱে সাধনাত ব্যস্ত হৈ আছিলে তেনেকৈ তেওঁ কামখিনি কৰিবলৈ তেওঁ তাত বহুত ছোৱালীবিলাক শিকিবলৈ আহে শিকায় আৰু যিখিনি তেওঁলোকৰ হেৰি থাকে ধৰক আপোনাৰ স্পেচিয়েলি এবিলিটিবিলাক থাকে বিশেষভাৱে সক্ষম বিভাগ থাকে তাত এটা কথা যে আমি বিনামূলীয়াকৈ তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা দিওঁ খুব সুন্দৰ কথা গতিকে সমগ্ৰ অসমবাসীৰ কাৰণে মই জনাব বিচাৰোঁ তেওঁলোকে ইতিমধ্যে প্ৰশিক্ষণ লাভ কৰি নিশ্চয় নিজে কৰ্মৰত হৈছে গতিকে এইটো আপোনালোকে সাংঘাতিক এটা ভাল কাম কৰি আছে গতিকে এই চেগতে মই celebration.com তৰফৰ পৰা Geetu'S ডেষ্টিনেশ্যনলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ নেক্সট আপোনালোকে কি পদক্ষেপ ল'ব ইমান এখন ধুনীয়া অত্যাধুনিক পাৰ্লাৰ আপোনালোকে খুলিছে ইয়াত আমি চাইছোঁ যে আজিকালি বহুত বস্তুবিলাক আহিছে যে পাৰ্লাৰত যিবিলাক আমাৰ ভেষজ গুণেৰে পৰিপূৰ্ণ যিবিলাক আমাৰ পৰিচৰ্যা কৰা হয় তাৰ উপৰিও আমি যদি বেলেগ আমি চিন্তা কৰিছোঁ যে আমি যদি অলপমান স্পেচিয়েলি যেনেকৈ আজিকালি ওলাইছে যিবিলাক টেকনিক ওলাইছে এইবিলাক ডাৰ্মাটলজিষ্টে যিখিনি কাম কৰে সেইখিনি বোলো যদি এটা ট্ৰেইনিং কৰে Geetu'য়ে গতিকে দিল্লীত গৈ পেলাই তেওঁ এগৰাকী ৰিনোন আৰ্টিষ্টৰ ওচৰত গৈ পেলাই তেওঁ ট্ৰেইনিং লৈছে ৰিচেণ্টলি লৈ পেলাই সেই নতুন ইনষ্ট্ৰুমেণ্টখিনি ইকুইপমেণ্টছখিনি আহিছে গতিকে Geetu'S ডেষ্টিনেশ্যনত আমি ভাবিছোঁ যে আকৌ ৰাইজলৈ সেৱা আগবঢ়াওঁ লগতে আমি এখন Geetu'S কছমেটিক বুলি এখন আমি কছমেটিকৰ হ'লচেল এখন আৰম্ভ কৰিছোঁ যিটো নেকি নামনি অসমত গুৱাহাটীৰ বাদে নামনি অসমত ক'তো আমাৰ ইয়াত মানে বিউটি পাৰ্লাৰ ৰিলেটেড বস্তু পোৱা জেগা নাই তাৰমানে আমাকো যদি সাধাৰণ এটা বস্তু লাগে আমি গুৱাহাটীলৈ ঢুকুলিয়াব লগা হয় গতিকে এইখিনি বস্তু আমি ইয়াত কৰিছোঁ এতিয়া বৰ্তমান যে আমাৰ নামনি অসমৰ মানুহখিনি এটা সুলভ মূল্যত যাতে বস্তুখিনি পায় আৰু আমি কথা দিছোঁ যে গুৱাহাটীতকৈ আমি কম দামত ইয়াত বস্তুখিনি দিম সঁচাকৈ এইটো আটাইতকৈ ভাল লগা কথা মেক্সিমাম মোৰ ছাবস্ক্ৰাইবাৰ নিশ্চয় গুৱাহাটীৰ হয় গতিকে তেওঁলোকেও চেনেলটো ছাবস্ক্ৰাইব অলৰেডি কৰি থৈছে লাইক শ্বেয়াৰ কৰিব আৰু যাতে এই ভিডিঅ'টো বেছিকৈ বেছি মানুহে দেখা পায় কাৰণ ইমান এটা ভাল কথা ৰাইজৰ মাজলৈ যোৱাটো অতিকে প্ৰয়োজনীয় গতিকে গুৱাহাটীতকৈ যেতিয়া সুলভ মূল্যত পাব আমি গুৱাহাটীৰ পৰা ইয়ালৈ আহিব লাগিব নেকি টোটেল আপোনালোকে কিমানবিধ কছমেটিক্স এতিয়ালৈকে ৰাখিছে যিমান লাগে তাৰমানে সিমান বিধ মানে ইয়াত নট অনলি কছমেটিক্স ইয়াত তাৰমানে আমাৰ যিবিলাক পাৰ্লাৰত লগা ইকুইপমেণ্ট যেনেকুৱা ধৰক এইবিলাক চেয়াৰ আছে এইবিলাক চেম্পু ষ্টেচন আছে এইবিলাক মেচিনাৰী আইটেমবিলাক গোটেইবিলাক বস্তু তাৰমানে আমি হ'লচেল হ'ব আমাৰ খুব সাংঘাতিক এটা ভাল খবৰ সমগ্ৰ অসমবাসীৰ কাৰণে এইটো আচলতে খুব সুখৰ খবৰ আৰু এইখিনিতে মই এটা কথা আপোনাক ক'ব বিচাৰোঁ আপুনি সঁচাকৈয়ে সুখী আৰু এই সুখী মই এইকাৰণে ক'ব বিচাৰোঁ যে আমি জানো যে প্ৰত্যেকগৰাকী পুৰুষে যেতিয়া সফলতা লাভ কৰে আমি কওঁ যে সেই পুৰুষৰ আঁৰত এগৰাকী সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে কিন্তু আমি দেখিবলৈ পাইছোঁ যে এইগৰাকী Geetu'S ডেষ্টিনেশ্যনৰ স্বত্বাধিকাৰী Geetu বাইদেউৰ আঁৰত এজন পুৰুষ আছে তেখেতৰ স্বামী এইটো সঁচা কথা গতিকে নাথাকিলে ইয়ালৈকে নাহিলোঁ হয় এইটো সঁচা কথা মোৰ সাহস নাই সেইটোৱে গতিকে এনেদৰে প্ৰত্যেকগৰাকী নাৰীক যাতে প্ৰত্যেকজন পুৰুষে এনেদৰে আগুৱাই লৈ যায় আৰু আমাৰ সেই কামনা আপোনালোকৰ Geetu'S ডেষ্টিনেশ্যনৰ ছেকেণ্ড পাৰ্ট ষ্টাৰ্ট হৈছে খুব সুন্দৰভাৱে অসমৰ ৰাইজক নলবাৰীবাসীক
আপোনালোকে আগন্তুক দিনত খুব ভাল ভাল উপহাৰ দি যাওক সেয়ে আমি কামনা কৰিছোঁ আৰু আপোনালোকে celebration.com-ৰ জৰিয়তে কিবা মেছেজ দিব বিচাৰে নেকি? আমি মেছেজ দিব বিচাৰিছোঁ এইখিনি যে যিখিনি এতিয়াও যদি কোনোবা আছে যে বিশেষভাৱে সক্ষম যদি কোনোবা আছে আমাৰ নলবাৰীৰ ওচৰে পাজৰে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰক আৰু তেওঁলোকক আমি কথা দিছোঁ যে তেওঁলোকক আমি 1 পইচাও নোহোৱাকৈ যিটো কোৰ্চ 50-60,000 টকাৰ পৰে এটা 1 ইয়াৰৰ কোৰ্চত সেইটো আমি বিনামূলীয়াকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ আমি কৰাৰ ব্যৱস্থা কৰিছোঁ তেওঁলোকে নিজৰ ভৰিৰ ওপৰত থিয় হওক তেওঁলোকে বিশেষভাৱে সক্ষম লোকসকলে আৰু আমি চাইছোঁ অতিকে দৰিদ্ৰ পৰিয়ালৰ লোকসকলকো আমি বিনামূলীয়া কৰাৰ বাবে আমি অলপ চিন্তা চৰ্চা কৰিছোঁ কিন্তু সোনকালে অতি সোনকালে সম্ভৱ নহয় এইটোকে আমি পৰ্যায়ক্ৰমে কৰিব গৈ আছোঁ আৰু আহক সকলো আহক ইয়ালৈকে আমি গুৱাহাটীতকৈ কম দামত বস্তুও বেছি ইয়াত আৰু ৰাইজক সেৱাও আগবঢ়াম চুলি আৰু স্কিনৰ কাৰণে গীতুৱে যিহেতুকে নতুনকৈ কিবা অলপমান ট্ৰেইনিং লৈ আহিছে সেইকাৰণে তাৰো লাভ লওক ৰাইজসকলে আৰু আহক আৰু মুঠতে আহক আপোনালোক সকলোকে কৰজনে নিমন্ত্ৰণ জনাইছোঁ celebration.com-ত আপোনালোকক দেখুৱাই আছোঁ এয়া Geetu'S ডেষ্টিনেশ্যন। আজি মোৰ সপোন এটা পূৰণ হ'ল বহুত বছৰ হ'ল মোৰ 32 বছৰ হ'ল পাৰ্লাৰ কৰা আজি এইখনক লৈ পেলাই মই বহুত দিনৰ পৰা সপোন এটা আছিল যে মই এখন হোলচেল খোলোঁ নলবাৰীত আৰু এখন ভাল মানে পাৰ্লাৰ এখন খুলিব পাৰোঁ যাতে তাৰমানে মই বেলেগৰ সমস্যাবিলাক যেনেকৈ মুখত দাগ পৰা চুলি সৰা সেইখিনি মই আনিব পাৰোঁ সেইখিনি মই এতিয়া ট্ৰেইনিং লৈ আহিলোঁ আৰু ডাৰ্মাটলিষ্টটো মই এতিয়া লৈ আহিলোঁ ইয়াতে নলবাৰীত আৰু মই জনাত ইয়াতে কোনো এতিয়া কৰা নাই মই আৰম্ভণি কৰিব বিচাৰিছোঁ তাৰমানে এইটো সেইকাৰণে চাওঁ কিমানকৈ আগবাঢ়িব পাৰোঁ আৰু অসমৰ মানুহখিনিকে মই গোটেইখিনিকে কৈছোঁ ৰাইজক যে যাতে তাৰমানে আহক মোৰ ওচৰত আহক মই 3 মাহৰ কোৰ্চটোত মানে যোনটো মই 3 মহীয়া কোৰ্চটো মুখৰ দাগ আৰু চুলি গজাটো সেইটো মই 100% মই নিজে মুখত হাত দি ক'ব পাৰোঁ যে মই সেইটো খেদাই আছোঁ আৰু মই একেবাৰে স্কিন ক্লিন কৰিব পাৰোঁ ধন্যবাদ হয় নমস্কাৰ অভিনন্দন আৰু লগতে আকৌ এবাৰ স্বাগতম জনাইছোঁ মই উপস্থিত আছোঁ আজি মোৰ পেহীৰ এটা বিশেষ অনুষ্ঠান নামে যাৰ পৰিচয় নলবাৰীৰ এক সুকীয়া পৰিচয় Geetu'S পাৰ্লাৰ আৰু Geetu'S পাৰ্লাৰৰ আজি দ্বিতীয় অংশ অৰ্থাৎ Geetu'S কসমেটিক আৰু Geetu'S ডেষ্টিনেশ্যন ইয়াতে মুকলি কৰা হৈছে আজি সুন্দৰ এই বিশেষ মুহূৰ্ত বিশ্বকৰ্মাৰ পূজাৰ দিনা আজি মুকলি কৰিছে ভাল লগা মুহূৰ্তত আৰু পেহীৰ অৰ্থাৎ Geetu'S পাৰ্লাৰৰ স্বত্বাধিকাৰী পেহীৰ এটা সপোন আছিল দ্বিতীয় অংশ কেতিয়া পূৰণ কৰিব পাৰোঁ গতিকে Geetu'S পাৰ্লাৰত অত্যাধুনিক প্ৰযুক্তিৰে অৰ্থাৎ ইলেক্ট্ৰনিক ডিভাইচেৰে ইয়াতে এতিয়া ট্ৰিটমেণ্ট কৰা হ'ব বা পাৰ্লাৰৰ গোটেইখিনি বস্তু আপোনালোকে প্ৰযোজ্য পাব ইয়াতে আৰু বিভিন্ন ধৰণৰ কসমেটিক সুলভ মূল্যত আপোনালোকক ৰেহাই মূল্যত ইয়াতে যোগান ধৰা হ'ব গতিকে ক'তো যাব নালাগে আমাৰ নলবাৰীতে কলেজ ৰোড অৰ্থাৎ আমাৰ যিটো ইছলাম চুপা বুলি কয় নলবাৰীত তাতে অৱস্থিত গতিকে আহক আপোনালোকে Geetu'S কসমেটিক এণ্ড Geetu'S ডেষ্টিনেশ্যনত খুব সুন্দৰ আৰু ইয়াত এটা ভাল লগা ট্ৰিটমেণ্ট বিশেষভাৱে চৰ্চিত এইটো পেহী অলৰেডি শিকি আহিছে তেওঁ ট্ৰেইনাৰ হয় গতিকে আৰু লগতে এতিয়া গোটেইখিনি কৈছে বিবি ট্ৰিটমেণ্ট গতিকে এইটো খুব সুন্দৰ বিবি ট্ৰিটমেণ্ট ময়ো কৰিম আপোনালোকেও কৰক গতিকে আহক কেৱল একমাত্ৰ নাম Geetu'S কসমেটিক এণ্ড Geetu'S ডেষ্টিনেশ্যন